এয়া বেলি ওলালে তো টাইম হৈছে আমাৰ 7টা বজাত এতিয়া গাড়ী আহি পালেই পিংকল তো এতিয়া আমি ওলাই যাওঁ এয়া ব্ৰেকফাষ্ট মই লৈ লৈছোঁ পেট্ৰল পাম্প পালোহি তো এয়া ওলাইছোঁ আৰু এজন আছে গাড়ীত ঘুমাই আছে তো ইয়াত লিটাৰ বহুত কম ন কিমান ইয়াত 93 তো ইয়াতে ভৰাই লৈছোঁ মেঘালয়ৰ কাৰণে কম হৈছে লৈ লৈছোঁ একেবাৰতে আকৌ যাতে পুৰা ৩,৯০০ সোমালে তো টাইম হৈছে এতিয়া 7:05 তো এতিয়া অকল মই লাইন পাতি আছিলোঁ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লগা হয় তো এয়াই তো অনলাইনত এপটো কি আছিলে নাম এইটো তোমাৰ মেঘালয় টুৰিজম এইটো ডাউনলোড কৰি থ'লে পিংকলে আগতে মানে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰি থৈছিলে তো আমাৰ পটককৈ হৈ গ'ল তো আহি পেলাই এইটো ৰেজিষ্ট্ৰেশ্যনটো অনলাইনতে কৰি থ'ব লাগে তো ইয়াত খাবলৈ আমি খাবলৈ সোমালোহি ইয়াত ন পিংকল খানা কেনেকুৱা হ'ব মন্তব্য কোৱা আহি লওক ৰ'বা তাৰপিছত ক'বা আহি লওক এয়া পিংকলে খাব আলু পৰঠা ন তাৰপিছত আমাৰ এই মনু দাই খাব কি চোলা পৰঠা ভালছে কোৱা আকৌ গৰমে গৰমে টেষ্টটো পাবা চিঙা না খাই পিনে জনোৱা ৰাইজে বিচাৰি আছে ঘুমাই আছে ৰাইজক আপোনালোকে অলপমান দেৰি ৱেইট কৰিব জনাব এতিয়া ছাৰে কেনেকুৱা হৈছে সুন্দৰ ন ঠিক কি লাগে তোমাক দৈ লাগে ইয়াক খাই আচলতে খাবলৈ আহিছে ফুৰিবলৈ নহয় কেলে এতিয়া খোৱা বোৱা হ'ল তাৰপিছত ইয়াৰ পৰা আমি এতিয়া ওলাম গোটেই থালি শেষুহে আহে য'ত গ'লে পিংকল চাই দিয়া ফালে তো খাই বৈ হৈ গ'ল এতিয়া আমি ইয়াৰ পৰা ওলাম এতিয়া আমি চিধা নেক্সট ৰখিম হোটেলত হোটেল মানে আমি য'ত ষ্টে কৰিম আজি এতিয়া আমি শ্বিলং সোমালোহি তো অঞ্জনা মেবি তো এতিয়া আমি পালোহি ইয়াত এতিয়া হোটেল আমি আগতে বুক কৰি থৈ দিছোঁ তো এতিয়া চেক ইন কৰিম তো তাৰপিছত লগালগ আমি ওলাই যাম লাইট লুম যাম আজি তো এতিয়া প্লেনিং বনিলে তো ব্লগ চাই থাকক আমাৰ হোটেলখন হেৰাই গৈছিলে হোটেলখন এই ছাইডেদি লুকুৱাই থৈ দিছে হেৰাই যাব বুলি পিংকল দেখাটো ধুনীয়া লাগিছে ন কিন্তু গৰম ইয়াতো আছে অলপমান বৰা ঠাণ্ডা ই মালটো কেলৈ আহিলে জানো ন কি আহিয়ে খোজকাঢ়িব নোৱাৰা হ'ল নহয় ইয়াত হোটেল পালোহি আমি চেক ইন কৰিলোঁ তো আহি পালোহি ৰুম সেইটো চেক ইন কৰিলোঁ তো তাৰপিছত এইটো ৰুম নিচিনা ইয়াত চুপাৰ টুপাৰ আছে তো বাথৰুম চাথৰুম এইটো টিভি বাথৰুম এনেকৈ আছে ঠিকে আছে তো এয়া জোতা পিন্ধিছোঁ টাইম হৈছে 10:30 হা অঁ এইটো ভাল লাগিব সেইটো পিন্ধা তো এতিয়া বাজিছে 10:30 এতিয়া ৰুমৰ পৰা ওলালোঁ কি হ'বচোন ছোৱালী দেখি কিবা হৈ গৈছে ধুনীয়া ধুনীয়া ছোৱালী দেখি তো এতিয়া আমি লাইট ৰুম গৈ আছোঁ মানে গৈ ক'ত আছোঁনো বা গাড়ীত বহিব লৈছোঁ তাৰপিছত যাম তাৰপিছত পাম তাৰপিছত আপোনালোকৰ ওচৰলৈ যাম যাম লাইট ৰুমলৈ 8 কিলোমিটাৰ আছে তো আৰু 200 মিটাৰ আছে ফাইনেলি পালোহি আৰু কোনো তো ফাইনেলি আমি পালোহি এয়া পিংকল আমি পালোহি বহুত দেৰি মাজত আজি গুগলে কি কৰিলে কৈ দিয়া অলপমান আজি আমাৰ গুগলিয়ে বৰবাদ বহুত দূৰ লৈ গ'ল বহুত দূৰ মানে কিমান কিলোমিটাৰ 7-8 কিলোমিটাৰ মিনিমাম বেছি হ'ব অহা যোৱা মানে 14 কিলোমিটাৰমান হ'ব ধৰা তো এইবোৰ বিশ্বাস কৰি নাহিবই পাৰিলে মানে পোৱাহিলৈকে চিনি পোৱালৈকে ঠিকে থাকে তাৰপিছত লোকেল মানুহখিনি অলপমান সুধি ল'ব লাগে তেতিয়া ভাল হ'ব এয়া খোৱা বস্তু লৈ ল'লোঁ তো ইয়াতে ছাইডতে লাইট ৰুম পালোহি মানে গেটখন সোমাই পিনে এনেকৈ দোকানবোৰ আছে গুমধান পাব
ইয়াত সৰু সৰু চব্জি ৰাষ্ট্ৰীয়মান বটলটো এনেকৈ অলপ খোৱা বস্তু পাব আৰু এতিয়া চিনেমেটিক অলপ চাই লওক খানা দেখিছে বইল কাৰণ মোৰ বেমাৰী হৈছে এই ফটোগ্ৰাফাৰ হঠাৎ পিংকলৰ ৰূপান্তৰ খানা পিনা হৈ গ'ল আমি নাখালোঁ বাৰু এই পিংকলে খাবলৈ আছে তো আগত গৈ পিনে হোটেল আছে খামগৈ আমাৰ ফটোগ্ৰাফাৰ ফালে এতিয়া লাইট ৰুমৰ পৰা আহি ইয়াতে ওচৰতে প্ৰথম ভাল হোটেল দেখিছোঁ ইয়াতে খাবলৈ বহিলোঁ ফটোগ্ৰাফী মানে ইয়াতো নেকি ইয়াৰ ফটোগ্ৰাফী চবটা আছে এইবোৰ বিকাই পিনি এইটা কেমেৰা কিনি দিয়া এয়া পিংকলে খাই আছে দুটা খাই হ'লেই যাম আৰু এবাৰ ন তো আমি এতিয়া খাই বৈ ওলালোঁ খানা কেনেকুৱা পালা জেগাটো হিচাপে ঠিকে আছে জেগাটো ঠিকে অলপ দামটো ভালেই আছে নাম কি ৱাৰ্ডছ লেক ন ঠিক আছে তো ইয়াতে এপাক সোমাই পিনে যাওঁ তো ব'ল এইজন টোপনি এইজনো টোপনি অনলি মই বাকী চব টোপনি ড্ৰাইভাৰ ন টোপনি তো লাইট ৰুমত আমি বহুত খোজ কাঢ়িলোঁ ভাগৰ লাগিছে তো ইমান মনোযোগ দি চাবলৈ পোৱা নাই কিন্তু বহুত ভাল লাগিছে কিন্তু এটা কথা সঁচা ক'বলৈ গ'লে অসমলৈকে ধুনীয়া ছোৱালী বেলেগত নাই দেখা মানে ইয়াতো নাই ভাগৰ লাগিছে ৰুম যাম হোটেল যাম হোটেল গৈ অলপ ৰেষ্ট ল'ম তাৰপিছত আকৌ অলপমান ওলাই যাব লাগিব এই ফুলনি মানে বাগিচা মানে ফুলনি তাৰে মাজত ওলাইছে দুজনী আজিৰ ব্লগটো আমি ইয়াতে শেষ কৰিছোঁ নেক্সট ব্লগ আমি কাইলৈ বা পৰহিলৈ আহি যাব আৰু নতুন জেগাত যাম জেগা যাম প্লেনিং কৰিম হোটেলত গৈ প্লেনিং কৰিম তাৰপাছত তো ভাল লাগে লাইক কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব তো নেক্সট অহা ভিডিঅ'বোৰ চবেই চাব